প্ৰিপাৰেশ্যন চলি আছে এতিয়া দুৰ্গা পূজাৰ পূৰা পেণ্ডেলৰ কাম হ'লেই এইফালে কৰি আছে গোটেইখিনি পেণ্ডেলৰ কাম বাহিৰৰ হেৰিখিনি ডিজাইনখিনি কালি হৈ যাব আৰু এয়া আমাৰ মণ্ডপ দুৰ্গাৰ মণ্ডপ এইফালে পাৰ্মানেণ্ট মণ্ডপ চাকি দিয়া চাকি জ্বলোৱা এইফালে লগাম এইখিনি চাকি জ্বলোৱা হ'ব আৰু এইখিনি মানুহ বহিব মাজত ওজাপালিও চলিব এইখিনি আৰতি চৰতি আমি কৰিম চাকি দিয়া এইখিনি গোটেইখিনি চাফা কৰিব লাগিব এনেকৈ পূৰা দীঘলীয়া কৰি মানুহ বহা চিষ্টেমটো আছে এইখিনি এইফালে ৰান্ধনি ঘৰ ইয়াতে ভোগ চুক বনাব এইখিনি জেগাত এইখিনি চাফা কৰা হ'ব আৰু এইখিনি এতিয়া বনোৱা হোৱা নাই পেণ্ডেলটো কমপ্লিট হোৱা নাই ইয়াতে ভোগৰ বিতৰণ মানুহে ইয়াতে ভোগ খাবৰ কাৰণে কৰি থৈ দিয়া হৈছে চিষ্টেমটো তো অলমোষ্ট আমাৰ পেণ্ডেল ৰেডিয়ে কিবা কেনেকুৱা লাগিছে পেণ্ডেল প্ৰস্তুতি চলি আছে আমি আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ এইটো মোৰ ভাল লাগিছে মোৰ বহুত এক্সাইটমেণ্ট হৈ আছে আমি অৰ্গেনাইজাৰৰ পৰা জানিব বিচাৰিছোঁ ফেঞ্চি বজাৰৰ পৰা আহিলোঁ পূজাৰ প্লেটখিনি আনিছোঁ গিলাচ ভোগখিনি দিবৰ কাৰণে ফেঞ্চি বজাৰত বহুত কম দামত পায় ইয়াৰে আধা দামত পায় প্ৰায় চ' তাতে যোৱাটোৱে আমি ডিচাইড কৰিলোঁ কিমানমান মানুহ হ'ব পূজাত পাৰ ডে আমি 400 এষ্টিমেট কৰিছোঁ দোকান বজাৰখিনিও আহি পাইছে আমাৰ দোকান বজাৰো অনা গৈছে চ' এইখিনিত কষ্ট কিমান পৰিছে 7,000 চব লৈ কিনে বাকীকেইদিন ভোগ কি হ'ব ভোগ এদিন প্ৰথম দিনাটো খিচাৰি ছেকেণ্ড দিনা ভাত দালি চব্জি কিবা কিবি থাকিব অল্টাৰনেট চলিব সেই বস্তুটো আৰু হেৰিৰ দিনা আপোনাৰ এই দশমীৰ দিনা ৰাতিপুৱা যোনবিলাক আহিব মানুহ তেওঁলোকক মাছ ভাত এনেকৈ চব্জি এনেকৈ দিয়া যাব আৰু ৰাতি যোনে যোনে যাব আমাৰ বিসৰ্জনৰ কাৰণে তেওঁলোকৰ কাৰণে বেলেগ এটা ছিষ্টেম থাকিব চব্জি বজাৰখিনি বাকী আছে চব্জি বজাৰখিনি হেৰি মানে পৰহি মানে বেলগৰণৰ দিনা কৰিম আমি যাব ওলাইছোঁ মূৰ্তি আনিব আজি হ'লে এতিয়া সন্ধিয়া 4টামান বাজিছে 4:30টাত যোৱা কথা বেছি সময় নাই আৰু শ্বুটিং চলি আছে শ্বুটিং চলি আছে তো আমি আহিলোঁ মূৰ্তি নিবৰ কাৰণে আমাৰ মূৰ্তি কোন আমাৰ মূৰ্তি এইটো ধুনীয়া মূৰ্তি
তো এতিয়া হেৰি শুভ টাইম কিমান হ'ল? টাইম হৈছে 5:18 5:18 আৰু আমি যাই আছোঁ ৰঙিয়াত। মোৰ বাগান তাতে আছে কলৰ, তাতে যাওঁ। কল ৰাখি থোৱা আছে পূজাৰ কাৰণে। তো কলৰ যিহেতু দুৰ্গা পূজাত দুজোপা কল লাগে গেটত, মানে থোকে সতি, তো সেই কল থোৱা আছে, সেই আনিবৰ কাৰণে গৈ আছোঁ। টোপনি ভাগাই নাই আৰু। তো আমি আহি পালোঁ এতিয়া মধুকুচি, য'ত আমি কল, মাটি, গোবৰ, তাৰপিছত আপোনাৰ গৰুৰ মুঠ এইবিলাক লাগে আমাক পূজাত। তো এইবিলাক নিব আহিছোঁ আমি। এই মধুকুচি গাঁও এখন, গাঁওখনৰ পৰা দেখাই দিয়া। এইটো আমাৰ কি? চন্দন, এই মাটি দি আমি কি কৰিম? মাটিটো মণ্ডপৰ কাৰণে লাগিব। মণ্ডপ বনাম। মণ্ডপত পিঠিটো বনাব লাগিব। আমি আহি পালোঁ, কল আনিলোঁ ৰঙিয়াৰ পৰা গৈ। কলৰ গাড়ীখনো আহি আছে পিছে পিছে। আমি অনিদা, মই আৰু প্ৰাঞ্জল দা আহি পালে। কলৰ গাড়ীখন দেখুৱাওঁ। কল চলবিলাক নমোৱাব এতিয়া পূজা মণ্ডপত। বাল্টিখন ভৰাই থ'ব লাগিব, পানী দি পেলাই বাল্টিখন ভৰাই থ'ব লাগিব। এই পুলিকেইটা Ini juga buta.